নমস্কাৰ বন্ধুসকল, মই নিতুল হলে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ নতুন অসমীয়া চেনেল সংবাদলৈ। আজি ফ্ৰেণ্ডশ্বিপ ডে শুভেচ্ছাত আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ এজন অন্ধশিল্পীৰ বিষয়ে। এনে এজন শিল্পী যিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ গানবিলাক কোনো ধৰণৰ ৰিলিক্স অনুসৰণ নকৰাকৈ অসমৰ ৰাইজক কামত দি আছে। তেওঁ হৈছে নলবাৰী অঞ্চলৰ মণ্টু আলি। অ' চিনেমাই, টেক্সি গাড়ী, হেল্ল' গুৱাহাটী এইবিলাক গান নিশ্চয় আপোনালোকে শুনিছে। কিন্তু আজি আমি দেখুৱাবলৈ ওলাইছোঁ তেখেতৰ গানৰ মাজেৰে তেখেতৰ জীৱন কাহিনী, যিটো আপোনালোকে কাহিনীও দেখা নাই, আজি দেখা পাব আমাৰ এই নতুন ইউটিউব চেনেল। তেতিয়াহ'লে বন্ধুসকল আমি দেৰি নকৰোঁ, এতিয়া আমি যাম ভিডিঅ'টোৰ মাজলৈ, যিটো ভিডিঅ'ৰ মাজত আছে মণ্টু আলিৰ জীৱন কাহিনী। হাই বন্ধুসকল, হয়, হেল্ল'। আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে। যদি ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৰ'ব কথা আছে আৰু ছাবস্ক্ৰাইব কৰিলে নহ'ব, ঘণ্টা বাটনটো টিপব, তেতিয়াহে নতুন ভিডিঅ'বিলাক আপোনালোকে পাব। আগতে পাব। লগতে ফ্ৰেণ্ডশ্বিপ ডেৰ শুভেচ্ছা থাকিল আমাৰ টিমৰে ফালৰ পৰা।